প্ৰথমতে জানমণিত চিনাকি হৈছিলোঁ আপোনাৰ সৈতে। তাৰপিছত হেঙুল থিয়েটাৰত কাল নাটকখন চাইছিলোঁ আপোনাৰ। হয়তো সেইখনে প্ৰথম নাটক আছিল নে নাজানো মই, কিন্তু মই প্ৰথম চাইছোঁ আপোনাৰ ভ্ৰাম্যমানত। গতিকে তাৰপিছত আৰু বলীয়া কৃষ্ণ বা বিভিন্ন নাটক কৰিলে, আৰু তাৰ ভিতৰত আপুনি অভিনয় কৰা এখন মাতৃঘাতক মোৰ ভাল লাগিছিল নাটকখন। গতিকে আপুনি ইমান বছৰ অভিনয় কৰিলে, বিভিন্ন নাটক কৰিলে, তাৰ ভিতৰত আজি যদি আপোনাক কওঁ যে কোনখন নাটক, দুই এখন যিকোনো খপকৈ আপোনাৰ মনত আহে, কোন দুখন ক'ব আপুনি? হঠাৎ মনত আহিলে আচলতে হেঙুলত মোৰ প্ৰথম আত্মপ্ৰকাশ কৰিছিলোঁ ভ্ৰাম্যমান থিয়েটাৰত। মঞ্চখন হেঙুলৰ পৰাই মানে মই হেঙুলত আৰম্ভণি। গতিকে হেঙুলৰ কেইখন প্ৰথম নাটক আছিলে কাল, তুমি যি কৈছিলা, ঝংকাৰ, আৰু এখন প্ৰয়াত মুনীন বৰুৱা ছাৰৰ তেখেতৰ জোনাকৰ বৰষুণ। সেই তিনিখন নাটক মোৰ সদায় মানে স্মৰণীয় হৈ ৰয় প্ৰথম নাটক বুলি ক'লে ভ্ৰাম্যমানত। তাৰপিছত তেনেকৈ কেইবাখনো নাটক আচলতে গোটেইকেইটা চৰিত্ৰই আচলতে 9 মাহ 7 মাহ আমি বিভিন্ন জেগাত কৰি থাকোঁতে গোটেইকেইটা চৰিত্ৰই প্ৰিয় হৈ পৰে। তেনেকৈ হাল্লা বুলি এখন কৰিছিলোঁ অভিজিত ভট্টাচাৰ্যদেৱৰ। তাৰপিছত চমক, তাৰ চৰিত্ৰবোৰ বৰ বেলেগ বেলেগ ধৰণৰ আছিলে। তাৰপাছত আহিল ৰাজদ্বীপৰ বলীয়া কৃষ্ণ। তাৰপিছত মানে এতিয়া চৰিত্ৰ বুলি ক'বলৈ হ'লে কোনটো চৰিত্ৰ তাৰমানে গোটেইকেইটাই সমানে এনেকুৱা হয় আৰু। একশ্যন হিৰো, ৰোমান্টিক হিৰো, গতিকে আপোনাৰ যিকোনো তাৰ ভিতৰতে যদি কওঁ আপোনাক যে আপোনাৰ আপুনি যিবিলাক নাটকত অভিনয় কৰে তাত একশ্যন থাকিবই, তাত ৰোমান্টিক থাকিবই। প্ৰথমতে আৰম্ভণিতে যিহেতু মানে একশ্যন মোৰ কেইটামান মানে নাটকত একশ্যনৰ চিন আছিলে, সেইকেইটা দৰ্শকে আদৰি ল'লে, খুব ভাল পালে। গতিকে সেই তাৰপাছত আকৌ ডিমাণ্ড কৰে মানে মোৰ পৰা আকৌ একশ্যন বিচাৰে। আৰু একশ্যনত মানে মই আগতে স্কুলত থাকোঁতে মই মাৰ্চিয়েল আৰ্টটো অলপ কৰিছিলোঁ। গতিকে সেইখিনি তেতিয়া প্ৰয়োগ কৰিব পৰা নাছিলোঁ। পাছত সেই থিয়েটাৰত তেনেকৈ সুবিধা পালোঁ। গতিকে সেইখিনি দৰ্শকে আদৰি লৈছে, ভাল পাইছোঁ বুলি কৈছে, আৰু প্ৰযোজকেও মানে এটা চিন এটা হ'লেও ৰাখিব বিচাৰে, নাট্যকাৰেও তেনেকৈ দিয়ে। গতিকে সেয়া এতিয়াও অন ডিমাণ্ড কৰিব লগা হৈছে। তাৰমানে নাটক য'ত যদি একশ্যন নাথাকে, পাছত কয় প্ৰসেন দা আপোনাৰ পৰা একশ্যন বিচাৰিছিলোঁ, নাপালোঁ, এনেকুৱা ধৰণৰ কয়। সেইকাৰণে আকৌ একশ্যন দিব লগা হয়। এইটো এটা সময়লৈকে কৰিব পৰা যাব, তাৰপিছত এটা বয়সততো আৰু তথাপিও চেষ্টা কৰি যাম। দৰ্শকে যদি এনেকৈ কৰে, এনেকৈ একশ্যনবিলাক বেলেগ ধৰণৰ কৰি যাবলৈ চেষ্টা কৰিম। একশ্যন হিৰো বুলি ক'লে ভ্ৰাম্যমানত বিশেষকৈ তিনিজনৰ নাম এনে জেনেৰেলি আহে বা দৰ্শক হিচাপে আমি, এজন হৈছে প্ৰসেনজিৎ দাস, দ্বিতীয়টো হৈছে ৰাজকুমাৰ, তৃতীয়টো হৈছে ৰবি শৰ্মা দা। গতিকে আৰু এই তিনিওজনৰ ক্ষেত্ৰতে আপুনি কেতিয়াবা ভাবেনে এই তেখেততকৈ মই বেছি ভাল একশ্যন কৰিম, বা তেনেকুৱা প্ৰতিদ্বন্দ্বী হিচাপত ভাবেনে? কেতিয়াও নাভাবোঁ, কাৰণ আৰু ৰবিদাহঁত বহুত ছিনিয়ৰ। তেওঁলোকক প্ৰথম হিয়া দিয়া নিয়াত দেখিয়ে আমি মানে তেতিয়া ছবিৰ প্ৰতি আকৃষ্ট হৈছিলোঁ, মানে আগ্ৰহ আহিছিলে আমাৰ চিনেমাৰ অভিনয়ৰ প্ৰতি। আৰু ৰবিদাটো পাৰফেক্ট কৰে, যিবিলাক কাম কৰে, একশ্যন কৰে, সেইবিলাক মই চাইছিলোঁ তেতিয়া চকু নাটকখনত। তেতিয়া তেওঁ প্ৰথম একশ্যন কৰিছিলে। তেতিয়া মই ভাবিছিলোঁ যে আমি কৰিব পাৰিম নে। মই চেষ্টাই কৰিছিলোঁ, পাছত দৰ্শকে আঁকোৱালি লৈছে। এতিয়াও ৰবিদাক মই পূৰা মোৰ মানে শীৰ্ষস্থানত ৰাখোঁ। আৰু আমাৰ ৰাজকুমাৰটো আৰু সি এটা মাৰ্চিয়েল আৰ্টিষ্টেই হয়, সি আৰ্টিষ্ট হয়। গতিকে সি যিখিনি কৰে একদম পাৰফেক্টলি কৰে কাম। গতিকে মই তাৰ মাজতে চেষ্টা কৰোঁ আৰু মানে যাতে অভিনয়টো কৰোঁ, মই মানে দৰ্শকক দিবলৈ যাতে এইটো প্ৰপাৰ একশ্যন হৈছে, সেই অভিনয়টো ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ। গোটেইকেইজন মোৰ প্ৰিয় একশ্যন, তেওঁলোকৰ গোটেই মই চাবলৈ বিচাৰি ফুৰোঁ তাৰমানে। আৰু প্ৰসেনজিৎ দা হয়তো এনেকুৱা এজন সৌভাগ্যৱান পুৰুষ বুলি ক'ব পাৰোঁ। বাস্তৱ জীৱনৰ লগত ৰিলেটেড ৰাখি যদি এটা কথা কওঁ, আপোনাৰ বাস্তৱ জীৱনৰ নায়িকাগৰাকীয়ে অভিনয় জীৱনৰো নায়িকা। অনুভৱটো এই ক্ষেত্ৰত কেনেকুৱা হয়? মানে কি আচলতে খুব ভাল সেইটো অনুভৱ। একেলগে অভিনয় কৰিছোঁ, আৰু তাইও অভিনয়ৰ প্ৰতি পূৰা মানে আগ্ৰহী, আৰু খুব চেষ্টা কৰে অভিনয় কৰিবলৈ। আৰু সেইটো আজি 3 বছৰ ধৰি থিয়েটাৰত একেলগে থাকিলোঁ। প্ৰথম হেঙুলতে থাকিলোঁ, তাৰপিছত এতিয়া ইয়াত আছে। গতিকে গোটেই ছাপৰ্টিভ, তাৰমানে মই আৰু অন ষ্টেজ মোৰ মানে বুলি ভাবি নলওঁ, আৰু পত্নী বুলি ভাবি নলওঁ, এগৰাকী অভিনেত্ৰী বুলি ভাবি লওঁ। আৰু ছাপৰ্ট কৰে, খুব ভালকৈ কৰিবলৈ চেষ্টা কৰে। গতিকে সেইকাৰণে মই কোনোদিনে একো প্ৰব্লেম পোৱা নাই। গতিকে ভাল লাগে কাম কৰি তাইৰ লগতো। তাৰমানে আপোনালোক যেতিয়া ওলাই, আৰু সেইটো মোৰ দৰে হয়তো হাজাৰজন দৰ্শকৰ প্ৰশ্ন, যিহেতু আপোনালোকৰ সম্পৰ্ক সকলোৱে জানে, তেতিয়া কি তাৰমানে কি আপোনালোক পাহৰি যায় আৰু আপোনালোকৰ কি সম্পৰ্ক আছে আৰু নপৰাকৈ কৰিবলৈ চেষ্টা কৰোঁ। তাইও কৰে বা ময়ো কৰোঁ। সেইটো তাৰমানে আমাৰ যিটো ৰিয়েল লাইফৰ সম্পৰ্কটো আঁতৰাই পেলাই মানে ষ্টেজত যেনেকৈ চৰিত্ৰটো দিছে তেনেকৈ ধৰণে কৰিবলৈ চেষ্টা কৰোঁ। গতিকে সেই দুটাই তেনেকৈ চেষ্টা কৰাৰ কাৰণে দৰ্শকে কেতিয়াবা ধৰিব নোৱাৰে, মানে সোমাই যায়। গতিকে খুব তাইৰ ছাপৰ্ট আছে, সেইকাৰণে ভাল লাগিছে একেলগে কাম কৰি। আপুনি এজন ভাল অভিনেতা বুলি সকলোৱে জানে, আমিও জানো, গতিকে মানিও লওঁ। তাৰপিছতো
নাটক আৰম্ভ হোৱাৰ আগত ৰিহাৰ্চেল চলে 1.5 মাহমান আপুনি বিভিন্নজনৰ কেতিয়াবা ইণ্টাৰভিউত সুধিলে কয় যে গালি খাইছে পৰিচালকৰ কেনেকুৱা আপুনি গালি খাই পাইছেনে পৰিচালকৰ মানে গালি ঠিক নহয় ধৰা চেষ্টাটো কৰি থাকোঁ কৰিবলৈ আৰু মানে কি হয় যেতিয়া এজন অভিনেতাই নোৱাৰিব পাৰে সেইটো প্ৰথম শিকাওঁতে নহ'ব পাৰে কিন্তু সেই চেষ্টাটো এৰি দিব নালাগে চেষ্টা কৰি থাকোঁতে তেতিয়া প্ৰযোজকে হওক বা পৰিচালকে হওক সেইটো মানে এডভাইচ দিয়ে যে এইটো এনেকৈ কৰা সেইটো তেনেকৈ কৰা সেইটো তেনেকৈ নহয় তেনেকৈ হয় সেইবিলাকতো চলিয়ে থাকে ৰিহাৰ্চেলত আৰু ডাইৰেক্টৰে যিটো কয় সেইটো আমি কৰিব লাগিব গতিকে সেইখিনিত গালি নহয় মানে তেওঁলোকৰ পৰা উপদেশ পাইছোঁ হেৰি পাইছোঁ চবেই পায় সেইটো মানে এনেকৈ যিটো মই বেলেগ এটা ধৰণে ভাবি পেলাই মই কেৰেক্টাৰটো কৰি থাকোঁ চৰিত্ৰটো কৰিবলৈ বিচাৰোঁ যে সেইটো নহয় এইটো শুধৰাই দিয়াটো তেনেকুৱা উপদেশ তেখেতসকলৰ পৰা পাইছোঁ শেষত এটা প্ৰশ্ন আপোনাৰ জীৱনৰ যদি ভ্ৰাম্যমানৰ ক্ষেত্ৰত কওঁ এটা চেলেঞ্জিং কেৰেক্টাৰ বুলি যদি আপুনি কেতিয়াবা ভাবিছেনে যে এইটো চেলেঞ্জিং কেৰেক্টাৰ তেনেকুৱা আপুনি কোনটো চৰিত্ৰৰ কথা ক'ব অলপ ব্যতিক্ৰম আপোনাৰ বাস্তৱ জীৱনৰ লগত নিমিলে হয়তো আপুনি হয়তো এতিয়ালৈকে অহাই নাই আহিব যেন লাগি আছে চেলেঞ্জিং এটা কৰিবলৈ কাৰণ আৰু প্ৰথম নাটকখনৰ স্ক্ৰিপ্টটো পঢ়িলে প্ৰতিটো চৰিত্ৰই মোৰ কাৰণে প্ৰথমতে চেলেঞ্জিঙে হয় যিটো মোৰ দ্বাৰা হ'বনে নহয় মই মানে ইয়াৰ ৰূপ দিব পাৰিম নে নোৱাৰিম হ'ব দৰ্শকৰ ওচৰলৈ নহাৰ আগলৈকে সেইটো সদায় চেলেঞ্জিং হৈ থাকে যিটো হ'বনে নহয় এইটো হৈছেনে নাই হোৱা মই কিবা এটা চৰিত্ৰ কৰিছোঁ এইটো দৰ্শকে ল'বনে নলয় গতিকে সদায় তাৰপিছত যেতিয়া দৰ্শকে কয় যে ঠিকে আছে তেতিয়াহে ভাবোঁ যে হৈছে কিন্তু কৰিবলগীয়া বহুত থাকে নিজৰ মনত বহুত থাকে যে এইটো মই কৰিব পৰা নাই এনেকুৱাই লাগি থাকে যে এইটো মই আৰু কৰিব পাৰিলোহেঁতেন এইটো বেলেগ এজন অভিনেতাই কৰা হ'লে তাতকৈ চাগে আৰু ভাল কৰিলেহেঁতেন সেইটো মনলৈ আহিয়ে থাকে সেইটো লৈ পেলাই প্ৰতিটো পেণ্ডেলত আমি অলপ ইম্প্ৰভাইজ কৰি পেলাই বা কেৰেক্টাৰটোক অলপ মানে অগ্ৰগতি দি পেলাই চেষ্টা কৰোঁ আৰু কৰিবলৈ কেনেকৈ কাম কৰিব লাগে আৰু এটা চেলেঞ্জিং কেৰেক্টাৰ তেনেকুৱা ধৰণৰ কৰিব নোৱাৰা কেৰেক্টাৰ এটা কৰিবলৈ বিৰাট মন আছে তাৰমানে তেনেকুৱা হ'ব আহিব ভৱিষ্যতলৈ কৰি থাকিলে তেনেকৈ একদম আৰু গতিকে দাদাৰ লগত বহুত সময় কথা পাতিলে ভৱিষ্যতে আৰু পাতিম গতিকে শেষত কি ক'ব আপুনি শেষত কি ক'ম দৰ্শক যিসকলে মোক চাই আছে বা মঞ্চতে হওক বা আমাৰ ছ'চিয়েল মিডিয়াতে হওক বা টিভিতে হওক যিসকলে চাই আছে ইমান দিনে তেওঁলোকৰ মৰম আশীৰ্বাদ পোৱাৰ কাৰণে হয়তো মই আজি স্থান পাইছোঁ প্ৰসেনজিৎ বুলি দুই এজনে চিনি পোৱা হৈছে গতিকে তেখেতসকলে এনেকৈয়ে মৰম দি থাকিব আৰু সেয়াৰ ভুল ক্ৰুটি কিছুমান এইটো স্বাভাৱিক হয় দেখুৱাই দিব মঞ্চতে হওক বা কিবা হয় তেনেকৈ তেওঁলোকৰ আশীৰ্বাদ লৈ আগবাঢ়ি গৈ থাকিম বুলি ভাবিছোঁ আৰু ভাল অভিনয় কৰি যাম ভাল চৰিত্ৰ কৰি যাম আপোনালোকক আমোদ দিবৰ কাৰণে আপোনালোকে যাতে ভালকৈ উপভোগ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিম কষ্ট কৰিম আৰু আপোনালোকে চাই থাকিব মৰম দি থাকিব দীপক মেধিৰ চেনেলৰ যিসকল মানে দৰ্শক আছে তেখেতসকলে চেনেলটো যদি চাইছে তেখেতে আমাৰ কথোপকথনখিনি যদি ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব এটা আৰু শেষত শেষ বুলি ক'লে শেষ নহয় বুলি কৈ আৰু এটা মই সুধিম এড কৰিব মন গৈছে এইটো যে আজিৰ পৰা 12-13 বছৰ বা জানমণি যেতিয়া ওলাইছিল আপুনি শ্যামন্তিকাৰ লগত যেতিয়া আছিল সেই জানমণিৰ প্ৰসেনজিৎ দাস ভাবিছিল নে প্ৰসেনজিৎ বৰাই আজিৰ প্ৰসেনজিৎ বৰা হ'ব বুলি এই ভবা নাযায় আচলতে কাম কৰি থাকোঁতে এতিয়াও মই এতিয়া আজিৰ পৰা 10-12 বছৰ পিছত কি হ'ব সেইটো মই কোনেও ভবা নাই বা পিছৰ বছৰ কি হ'ব এনেকুৱা এজন ষ্টাৰ হ'ব বুলি ভাবিছিল নে ষ্টাৰটো এতিয়ালৈকে হোৱা নাই নিজে কামেই কৰি আছোঁ এতিয়া ধৰা সাধাৰণ মানুহখিনিৰ কাৰণে মই মানে সাধাৰণ মানুহখিনিৰ মাজতে থাকি ভাল পাওঁ তেনেকৈ নৰ্মেল হৈয়ে ভাল পাওঁ বেলেগ ষ্টাৰ বুলি কোনোবাই ভাবি থাকক সেইটো তেনেকৈ নাভাবোঁ গতিকে তাৰমানে সেই মানুহখিনি কামত দিয়াৰ কাৰণে যিকোনো কাম কৰিবলৈ প্ৰস্তুত মানে হৈ থাকিম আৰু সেইটোকে ভাবোঁ সেইটো কেতিয়াও ভবা নাছিলোঁ আজি জানমণি কৰি থাকোঁতে এইটো চাগে এইখনেই মোৰ শেষ অৱস্থিতি মানে এইখনেই কৰিম তাৰপিছত বা কৰিব পাৰিম নে নোৱাৰিম বা সুযোগ পাওঁ নে নাপাওঁ সুবিধা পাওঁ নে নাপাওঁ ৰাইজে বা ভাল পাইছে নাপায় তেনেকেই কাম কৰি আহি ধৰা মঞ্চটো প্ৰথম এবছৰ কাৰণেই যাম বুলি ভাবিছিলোঁ থিয়েটাৰ এবছৰেই হ'ব তাৰপিছত আৰু ক'ত কৰিব পাৰিম তাৰপিছত মোৰ নিজৰ প্ৰাইভেট জব চব বাদ দি পেলাই তাৰপিছত এনেকৈ লাহে গৈ যে ইখনৰ পাছত ইখন থিয়েটাৰলৈ আহিম সেইটো কেতিয়াও ভবা নাছিলোঁ আৰু সেইটো আচলতে ৰাইজৰ আৰু আশীৰ্বাদ বুলি ক'ব লাগিব মৰম আশীৰ্বাদ তেওঁলোকৰ কাৰণে কৰি গৈ আছোঁ আৰু গতিকে দাদাৰ এইফালে নাটক আৰম্ভ হ'ব গতিকে বিশেষ সময় নলওঁ আপোনাক বহুত ধন্যবাদ থেংক ইউ তোমালোকক ধন্যবাদ